धेमाजियाव कृष्ण जन्माष्टमीनि पुजा होनायाव बुट जानानै गोबां मानसिफोरा बेरामाव गोग्लैदों। धेमाजि जिल्लानि सिमेन्ट-सापरि पुलिस थानानि सिङाव थानाय लुकलुं मिसिं गामियाव थांनाय मंगलबारखालि कृष्ण जन्माष्टमीनि पुजा होनायाव बुट जानानै गोबां मानसिफोरा बेरामाव गोग्लैदों। मोनथिनो मोननाय बादिब्ला मैया पुजा होनायाव बुट जानानै हरनि समनिफ्राय बेरामाव गोग्लैदों। डक्टर किशोर कामाना फोरमायनाय बादिब्ला सा 83निबो गोबां उन्दै गेदेर सुबुंफोरानो बुट जानानै बेरामाव गोग्लैदों। जाथायखौ खौरां मोननानै डेकापाम पिएचनिफ्राय सुसिकान्त पायांनि दैदेननायाव मोनसे हानजाया नुजाथि फैनानै बुट जानानै बेरामाव गोग्लैनाय सुबुंफोरखौ फाहामथाय होगासिनो। मख'थावना दि डक्टर किशोर कामाना फोरमायनाय बादिब्ला बे जाथायनि सायाव नायबिजिरनाय जागोन। समखं मिसिं जितु नामघर এই নামঘৰতে লগলুং যিটো নামঘৰ তাতে জন্মাষ্টমী উৎসৱ পালন কৰিছিলে আৰু তাতে প্ৰায় এই অঞ্চলৰ ৰাইজ যিখিনি সমখং মিচিং মিচিং অঞ্চলৰ ৰাইজে গৈ পিনি তাতে চবে বুটমাহ খোৱা বুলি কয়। আৰু আজি ৰাতিপুৱাই আমাক ৰিপৰ্ট কৰিছে যে এই অঞ্চলটোত মানে যথেষ্ট মানুহ জ্বৰ আৰু মাথা বিষ আৰু বমি হৈছে। আমি সন্দেহ কৰিছোঁ যে এইখিনি ফুড পয়জনিং হৈছে, কাৰণ যিহেতু ফুড পয়জনিঙৰ যিখিনি লক্ষণ এইখিনি লক্ষণে আমি ইয়াত দেখিছোঁ। আৰু এইটো কাৰণে আমি ৰাতিপুৱাই আমাৰ ডেকাপামৰ যিটো ইনচাৰ্জ ডক্টৰ শশীকান্ত পাঞ্যাঙৰ নেতৃত্বতে আমি এটা ইমিডিয়েটলি এটা মেডিকেল টিম পঠিয়াইছিলোঁ। আৰু ইয়াতে আমি দেখিছোঁ বহুত ৰাইজ আক্ৰান্ত হৈছে, বহুত মানুহক আমি চেলাইনো দিছোঁ। এতিয়ালৈকে আমাৰ 83% আমি চালোঁ আৰু ইয়াতে খুব চিৰিয়াছ কিছুমান ব্যক্তিও আছে আৰু বাকী সৰু সুৰা যিখিনি আছে সেইখিনি আমি দৰৱ দি পিনি পঠিয়াই দিছোঁ। আৰু ইয়াতে এতিয়া 20-25জন মানুহ আমি চেলাইন দি পিনি চিকিৎসা কৰি আছোঁ, অবজাৰ্ভেশ্যন ৰাখিছোঁ। আৰু ইয়াত বহুতো বস্তু খোৱা হৈছে তেখেতলোকে, ইয়াত কোন বস্তু নাই এইটো আমি যিটো আমি ভাবিছোঁ যে চানাৰ পৰা হৈছে বুলি ভাবিছোঁ। যিহেতু পূজাত চানা কল বা এনেকুৱা ধৰণৰ কুঁহিয়াৰ এইখিনি আছে আৰু কুঁহিয়াৰৰ পৰা ইজুৱেলি নহয়, আমি চানাৰ পৰাই হৈছে বুলি ভাবিছোঁ। আমি ভাবিছোঁ যে চানা এতিয়া মই ইনকুৱাৰী কৰিম কোনটো জেগাৰ পৰা চানা অনা হৈছিলে। এইখিনি দোকানী আমি অকণমান চাৰ্চ কৰি পিনি চাম ক'ৰবাত পয়জনিং বা তেনেকুৱা কিবা এটা আছে নেকি। নাই আমি এতিয়া চাই লৈছোঁ, অবজাৰ্ভেশ্যন ৰাখিছোঁ, যিহেতু চিকিৎসা কৰি আছোঁ। যদি চিৰিয়াছ দেখোঁ তেতিয়া আমি কিছুমান 108ৰ যোগেদি আমি চিভিল হস্পিটেললৈ পঠিয়াম, ধেমাজি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰিম। সেইটো এনেকুৱা হৈছিলে, তাৰমানে আমাৰ এইটো কৃষ্ণ জন্মাষ্টমী পাতিছিলোঁ। ৰাতিপুৱালৈকে কৰিলোঁ। ৰাতিপুৱা আমি নন্দ উৎসৱ হিচাপে এইটো শেষ কৰাৰ পিছত আমি প্ৰসাদ খাইছিলোঁগৈ। তাতে আমাৰ প্ৰসাদৰ ভিতৰত বহুত ধৰণৰ হেৰিটো তাত আছিলে সামগ্ৰীটো। তাতে আমাৰ কি আছিলে হেৰিত আছিলে, চিৰা আছিলে আৰু মুড়ি আছিলে আৰু বুটমাহ আৰু লগতে এইটো নাৰিকল, তেনেধৰণৰ কেইটামান হেৰি আছিলে, কল। কিন্তু ইয়াৰ ভিতৰত আমি চাওঁ মানে গোটেই হেৰিবিলাকক কিছুমান ভাগ কৰি খালেতো। কিছুমান ধৰক বুটমাহটোকে অকল খালে, কিছুমানে অকল চিৰাটোৱে অকল খালে। যিসকল চিৰা বা মুড়ি খাইছিলে সেইসকলৰ ঠিকে আছে। ময়ো খাইছিলোঁ ধৰক, কিন্তু মই ঠিকে আছোঁ এতিয়া। মই চিৰা আৰু মুড়িটো খালোঁ। কিন্তু যিসকলে এইটো অলপ বেছিকৈ হেৰিবিলাক খালে, বুটমাহটো খালে, এইসকলৰ এইটো তাৰমানে অৱস্থা হৈছে, চব বিষক্ৰিয়া হৈছে। আৰু এইটো ক'ত বজাৰ কৰা হৈছিলে? বজাৰটো আমাৰ চংকং তিনিআলিৰ পৰা আমাৰ কৰিছিলে আৰু কিছুমানটো চিমেণ্ট-চাপৰিৰ পৰা আমাৰ হেৰিটো অনা হৈছিলে বুটমাহটো। এটা দোকানৰ পৰা লোৱা হোৱা নাই? এটা দোকানৰ পৰা লোৱা হোৱা নাই। এনেকৈ কেইটামান দোকানৰ পৰা লোৱা হৈছে? এনেই হেৰিটো 3টা দোকানৰ পৰা হৈছে। হয়, আমাৰ চংকঙৰ পৰা 2টা দোকানৰ পৰা আনিলে। ইফালেতো ঠিকেই আছে বাৰু, কিন্তু আমি অলপ ডাউট এটা কৰিছোঁ, চিমেণ্ট-চাপৰিৰ পৰা অনাটো অলপ হেৰি এটা হৈছে নেকি বুলি আমি অলপ ডাউট কৰা হৈছে। কেইজনমান আক্ৰান্ত হৈছে? ইয়াততো বহুতে হ'ল। আপোনাৰ এটা 30টা ঘৰত প্ৰায় তাৰমানে 4জন-5জন যিসকল আছে, এনেকৈ সৰু ডাঙৰ চবৰে তেনেকৈ হৈছে। তাৰমানে ব্যক্তিয়ে খাইছে সকলোৰে হৈছে। তাৰপিছত এতিয়া বেছিকৈ চিৰিয়াছ হৈ আছে নে? অলপ বেছিকৈ চিৰিয়াছটোতো বহুতে হ'ল। এতিয়াতো কিছুমানতো একদম সম্পূৰ্ণ তাৰমানে কমপ্লিকেশ্যন অৱস্থাও হৈ গৈছে। এতিয়াতো চিকিৎসা কৰি আছে। এতিয়া চিকিৎসাৰ মাজত আপুনি কি ৰিজাল্ট পাইছে? এতিয়া বৰ্তমানলৈকে এতিয়া অলপ সুফল পাইছে ৰাইজে বাৰু। যিসকলে এতিয়া আমাৰ ডেকাপাম PHৰ পৰা আমি যোগাযোগ কৰিলোঁ, এখেতবিলাকৰ পৰা আহি এতিয়া যিসকলে এতিয়া ইয়াত আহি অলপ বাইদেউ, নাৰ্ছ আৰু লগতে ডক্টৰবিলাক আহি অলপ হেল্প এটা আমাক কৰিছে। তাৰ পৰা কিছুমান অলপ হ'লেও আমি উপকৃত হৈছোঁ।